নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো মই লৈ আহিছো কচু শাকৰ অন্য এটি ৰেচিপি যেটো একেবাৰে সুস্বাদু হয় খাইও বহুত বেছি ভাল লাগে আপোনালোকে চাওক আৰু ট্ৰাই কৰি চাব এইখিনি মই এতিয়া নেদৰে ৰদত দি থম গধুলি হোৱালৈকে এনেকৈ দি থৈ দিছো আৰু ইয়াৰ যাতে আঠাটো শুকাই যায় ৰদত আৰু ইয়াত সব ইমান ধুনীয়াকৈ লেৰেলি গল এতিয়া মই ইয়াত থকা আহবিলাক এই কচুত থকা এই আহবিলাক মই এতিয়া গুচাই লম যাতে ইয়াৰ খজুটিটো গুছি যায় হেতু কাৰণে মই এতিয়া আখিনি গুছাই লম কচু সবজিটো মানুহে খাই থাকিব লাগে বুলি কয় ইয়াৰ এটা ভাল গুণ হৈছে এইবোৰে মানুহৰ দেহত ক্যালসিয়াম বঢ়ায় সেই কাৰণে কচুথুৰি আমাৰ ঘৰত প্ৰায় মাহেকৰ মূৰত এদিন বা দুদিন খোৱা হয় আৰু মইতো বহুত ভাল পাওঁ আৰু আমাৰ ঘৰত প্ৰায় সকলোৱে ভালেই পায় কচুথুৰি আৰু মই সব এইটো এনেদৰে গুছাই লৈছো সকলোখিনি মই এতিয়া এনেদৰে গুছাই থাকিম গুছাই পেলাই মই এনেকৈ এটা টিঙত পানী লৈ লৈছো তাত মই খিনি ডুবাই থম অলপ সময় এয়া মোৰ গুটেই আহখিনি ওপৰ আহখিনি মোৰ গুছাই লোৱা হৈ গল আৰু যেহেতু মই ৰদত যেতিয়া দিছিলো তেতিয়া মই এবাৰ ধুই লৈছিলো সেই কাৰণে মই বৰ বেছিকৈ এতিয়া নুধুলেও হ'ব জাস্ট ধুই কেনেবাকৈ লাগিব পাৰে সেই কাৰণে মই এনেকৈ ডুবাই অকণমান ধুই লৈছো ঔটেঙা মই লৈ লৈছো কচুথুৰিখিনিৰ পৰিমাণটো চাই পেলাই এতিয়া এখন কেৰাহী পাতি লৈছো আৰু কচুথুৰিখিনি মই ইয়াতে বইল কৰিম 20 মিনিট মানলৈকে মই এতিয়া দি দিছো ইয়াতে কচুথুৰিখিনি মই এতিয়া বইল কৰিছো আৰু বইল কৰোতে মই অলপ দিছো ইয়াতে নিমখখিনি দি পেলাই মই এখন ঢাকনিৰে ভালকৈ ঢাকি ৰাখিম প্ৰায় 20 মিনিট মানলৈকে মই এইখিনি বইল কৰিম কচুথুৰিখিনি বইল কৰি থাকোতে মই এফালে ৰেডি কৰি ললো ইয়া ঔটেঙা দুটা ঔটেঙাকেইটা অলপ কটা দেৰি হ'ল বাবে ৰঙা হৈ পৰিছে এয়া অলপমান গৰম মছলা মই খুন্দি লৈছো এয়া আদা আৰু নহৰু মই অকণমান থেতেলিয়াই লৈছো দুটা লৈছো পকা জলকীয়া আৰু এয়া অকণমান লৈছো জালুকৰ গুড়িটোৱে যাতে ইয়াৰ ফ্লেভাৰটো আৰু ধুনীয়া কৰিব পাৰে সেই কাৰণে মই লৈছো আৰু কাটি লৈছো এটা পিয়াজ সব কি ধুনীয়াকৈ উতলি আছে আৰু মই এইখিনি এতিয়া পানীৰ পৰা কাঢ়ি লম এটা বাউলত এয়া মই পানীৰ পৰা টুকি ললো আৰু পানীখিনি মই নাইকিয়া কৰি একেবাৰে পেলাই দিলো এনেকৈ কৰিলে কি হয় ইয়াৰ খজুটিটো একেবাৰে নাথাকে এয়া মই এতিয়া গৰম তেলত দি দিছো পিয়াজ পিয়াজখিনি দিয়াৰ পাছতে মই দি দিলো গৰম মছলা অলপ পাছতে মই দিছো অকণমান আদা নহৰু খুন্দি লোৱাখিনি বাকীখিনি মই পাছত দিম অলপ থৈ দিছো তাৰপিছত দিছো ইয়াত জালুকৰ গুড়িখিনি টেঙা আৰু জ্বলা হ'লে কচুথুৰিৰ খাই অলপ বেছি ভাল পাওঁ মই সেইকাৰণে মই অকণমান জ্বলাটো বেছিকৈ দিছো এইখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত মই দি দিছো এতিয়া ঔটেঙা কেইপিচ ঔটেঙাখিনি ইমান সময়লৈকে ভাজিব যাতে ইয়াৰ একেবাৰে মানে ভিজি যায় আৰু ৰঙচুৱা হৈ পৰে একেবাৰে ভিজি যোৱাৰ পাছতহে আপোনালোকে কচুথুৰিখিনি দিব ইয়াত মই অকণমান মুছন্দৰী পাত দিছো এইটো একেবাৰে অপচনেল হয় মই যিহেতুকে গোন্ধটো বহুত বেছি ভাল পাওঁ সেইটো কাৰণে মই অকণমান দি দিছো ঔটেঙাখিনি প্ৰায় ভিজি গ'ল এতিয়া মই ইয়াতে এড কৰি দিম কচুথুৰিখিনি জুইত হ'লে আচলতে বস্তুবোৰ সোনকালে হয় গেছত অলপমান দেৰি লাগে মই এতিয়া দি দিলোঁ ইয়াতে কচুথুৰিখিনি মই ইয়াত পানী অকণমান দিম যাতে আজি মই অলপ মানে ডাঠকৈ বনাইছোঁ উতলি আছে 15 মিনিটমান হৈ গ'ল প্ৰায় এতিয়া মই ইয়াতে দি দিছোঁ অকণমান থৈ দিছোঁ যে সেয়া আদা আৰু নহৰু মই কেঁচা গোন্ধটো আচলতে আদা আৰু নহৰু বেছি ভাল পাওঁ সেইটো কাৰণে মই লাষ্টত অলপ দিছোঁ কিছুমানে ভাল নাপাব পাৰে ভাল নোপোৱাবিলাকে তেলতে দি দিব পাৰে শেষত মোৰ কচুথুৰিখিনি কি সোৱাদ লগা হৈছে
একদম মানে জালুক আৰু মুচন্দিৰ গোন্ধটোতো ক'বই নালাগে, কি বঢ়িয়া লাগিছে নহয়। আপোনালোকে ট্ৰাই কৰিব, বহুত বেছি